কথাবিলাক কেনেকুৱা গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে যোৱা মানুহক ঘৰৰ পৰা চুচৰাই আনিব, ধান কাটি লৈ যাব, বুজা নাই? তো এই কথা বতৰাবিলাকেতো তেওঁ ইতিমধ্যে নিজেই যেন অপৰাধী, এইটো বাৰে বাৰে কৈ আছে, এইবিলাকতো ৰেকৰ্ড হৈ আছে নহয়। তানজিল হুছেইন ডাঙৰীয়াই জিকিলে যেনিবা, কেনেকৈ চুচৰাই আনিব মোক বুজাই দিয়কচোন। তেওঁলোকৰ চৰকাৰ আছে নেকি? আৰু চৰকাৰ থাকিলেই যেনিবা যিকোনো মানুহক মন গ'লে চুচৰাই লৈ আনিব পাৰিব, এনেকুৱা কথা থাকিব পাৰে নেকি? গতিকে চুচৰাই আনিব, মাৰিব, ধৰিব। আৰে এতিয়া আমি এতিয়া চৰকাৰৰ লগত আছোঁ, দায়িত্বত আছোঁ। আমাকো বহুতে সমালোচনা কৰে, আমাকো বিভিন্ন ধৰণে কথা কয়। এতিয়া কথা কোৱা মানে আমি চুচৰাই আনিম নেকি? এইটো গণতান্ত্ৰিক পৰম্পৰা নেকি? আমাৰ নিজৰ সমষ্টিটো বহু মানুহে আমাক কেতিয়াবা সমালোচনা কৰে, কিছু কথা কয়। আমাৰ সমষ্টিটো আমি সেইবিলাক কাম নকৰোঁ। আমাৰ সমষ্টিবিলাকতো ৰাইজক কেতিয়াও নকওঁ মোক কিবা কথা ক'লে মই চুচৰাই আনিম। মানে এটা চুচৰাই আনিম, ধান কাটি লৈ যাম। আৰু সেইটোতো মই কোৱা নাই, ৰাইজে কৈছে ন, ৰাইজে কৈছে যে বোলে চৰকাৰৰ টিংপাত খুলি লৈ গুচি যায়, চৰকাৰে দিয়া দমকল পাইপলৈকে উঠাই লৈ গুচি যায়, আপোনাৰ বনাই থকা ভাতৰ চৰু গৰিয়াই দিয়ে। ছোৱালী আপোনাৰ গৈ থাকিলে মাক দেউতাকে ভোট নিদিলে ৰাস্তাত অত্যাচাৰ কৰে। এইবিলাক মই কোৱা কথা নহয়, সংখ্যালঘু ৰাইজে কৈছে। গতিকে এইজন ব্যক্তিৰ পৰা আৰু বেলেগ একো শুনিবলগীয়া নাই। আৰু চামগুৰিবাসী ৰাইজে ইতিমধ্যে গম পাইছে যে 1.5 বছৰত এজন বিৰোধী বিধায়কে কোনো কাৰণত একো উন্নয়ন কৰিব নোৱাৰে। বিপ্লৱৰঞ্জন শৰ্মা ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো অশ্বমেধৰ উন্নয়নৰ গতিধাৰাই গৈ থকা যি যাত্ৰা, সেই যাত্ৰাৰ সহযাত্ৰী হ'বৰ কাৰণে ইতিমধ্যে ৰাইজে মন বান্ধিছে। ধন্যবাদ। চাওক, এনেকুৱা ধৰণৰ কথা বতৰা ভাৰতীয় জনতা পাৰ্টীৰ কোনোবা কাৰ্যকৰ্তাৰ কোনোবা সভাত আপোনালোকে শুনিছে নেকি? তেওঁ নিজেই কৈছে যে মই বোলে গব্বৰ সিং। এতিয়া গব্বৰ সিং বুলি ক'লে আগতে সৰু হৈ থাকোঁতে মাক দেউতাকে সৰু ল'ৰা ছোৱালীক নিচুকাবৰ কাৰণে কৈছে যে গব্বৰ সিং আহিছে, গব্বৰ সিং আহিছে। নিজকে গব্বৰ সিং বুলি যে ক'ব পাৰে, আৰু সেই কথাটো তেওঁৰ অৱচেতন মনত থকাৰ কাৰণেই এই কাগজখনৰ জৰিয়তে প্ৰকাশো ঘটিছে। কাৰণ গব্বৰ সিঙৰ লগত লগ দিবৰ কাৰণে লাগিব, গতিকে 7টা কেছ থকা আৰাফত আলী তেওঁক ক্লিন কৰিবৰ কাৰণে তেওঁ ইলেকশ্যন কমিশ্যনক ডাইভাৰ্ট কৰিছে। ইজাজুল হক, আৰিফুল ইছলাম কেছ থকা এই অপৰাধীসকল তেওঁলোক লগ ল'বৰ কাৰণে ইলেকশ্যনৰ সময়ত সন্ত্ৰাসময় পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে গব্বৰ সিঙৰ টীম বনাইছে। আৰু যোৱাকালি এই গব্বৰ সিঙৰ এই ষড়যন্ত্ৰৰ বলি হ'ব লগা হ'ল বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম, গোলোকগঞ্জৰ বিধায়ক আব্দুল সুবান চৰকাৰ, নগাঁও জিলা পৰিষদৰ সভাপতি হাইদৰ আলী আৰু হুজাই দেৱচা। বেচেৰাকেইজন আহিছিলে খবৰ কৰিবৰ কাৰণে, কিন্তু গব্বৰ সিঙৰ পাল্লাত পৰি গ'ল আৰু তেওঁলোকে লৈ অহা গাড়ী ভাঙি চুৰমাৰ কৰি যাব লগা হ'ল। আৰু চামগুৰিবাসীৰ ৰাইজৰ এটা চিম্পেথি ক্ৰিয়েট কৰিবৰ কাৰণে এনেধৰণৰ ঘটনা ঘটে। আৰু চামগুৰিবাসী ৰাইজে এই বিষয়ে ইতিমধ্যে গমেই পাইছে আৰু সকলোৱে এটা মুখৰোচক আলোচনা হিচাপে যোৱাকালি ঘটনাটো আখ্যা দিছে। কিয়নো 10 লাখ ভোটত জিকাৰ কথা হ'ল যে ধুবুৰী লোকসভা সমষ্টিত ভোটাৰ মষ্ট প্ৰবেবলি সংখ্যা বহুত বেছি, মোৰ এতিয়া সদ্যহতে মনত নাই। অন্যান্য যিবিলাক MP কনষ্টিটুৱেঞ্চি আছে তাতকৈ বহুত বেছি, প্ৰায় 20-25 লাখৰ ওচৰা-ওচৰি হ'ব। গতিকে তাতে ডিফাৰেঞ্চটো তাতে হৈছে। চাওক, যেতিয়া এজন হতাশ হয় এজন মানুহ, তেওঁৰ মুখেদি যি টি কথা ওলায়। আমিতো কোৱা নাই, ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও কোৱা নাই যে ৰকিবুল হুছেইন ডাঙৰীয়াই তাত 10 লাখত জিকিছে, তেওঁ EVM টেম্পাৰিং কৰিছে। যদি আমি টেম্পাৰিং কৰিব পৰা আমাৰ শক্তি থাকিলেহেঁতেন আমি যোৰহাট হাৰিলোহেঁতেন নেকি? যদি আমাৰ শক্তি থাকিলেহেঁতেন আমি নগাঁও হাৰিলোহেঁতেন নেকি? যদি আমাৰ শক্তি থাকিলেহেঁতেন আমি ধুবুৰী হাৰিলোহেঁতেন নেকি? আমিতো 14টাৰ ভিতৰত 14টাই জিকিলোহেঁতেন। যদি আমাৰ শক্তি থাকিলেহেঁতেন এই হাজাৰ হাজাৰ কাৰ্যকৰ্তা ইয়াতে দিনে ৰাতিয়ে কাম কৰি আছে, এইখিনি কাম কিয় কৰিলোহেঁতেন? কমপ্লিটলি ৰকিবুল হুছেইন ডাঙৰীয়া হতাশ হৈছে। আৰু সেইকাৰণে বেচেৰা মোৰ বেয়া লাগিছে, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম ডাঙৰীয়া আহিছিলে ইয়াত এই সৰু ল'ৰাটোক অকণমান মৰম দিবৰ কাৰণে। গোলোকগঞ্জৰ বিধায়ক আব্দুল সুবান চৰকাৰ ডাঙৰীয়াও আহিছিলে সৰু ল'ৰাটোক অলপ মৰম দিবৰ কাৰণে। নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলী ডাঙৰীয়াও আহিছিলে, দেৱ চাহ ডাঙৰীয়া আহিছিলে। কিন্তু তেওঁলোকে যে ইমান পাকচক্ৰত পৰি গাড়ী গ্লাছ ভাঙি মেলি এই অৱস্থা হ'ব।
নাই এতিয়া ইলেকশ্যন কমিশ্যনৰ আণ্ডাৰত আছে এতিয়া ইয়াতে কোনো শাসকীয় পক্ষ নাই ইয়াতে যেতিয়া এটা ইলেকশ্যন হয় ইলেকশ্যন হোৱাৰ লগে লগে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিবিলাক গাইডলাইন আছে সেই গাইডলাইনে প্ৰশাসনে গোটেই বস্তুবিলাক নিয়ন্ত্ৰণ কৰে গতিকে আমি কোনো কাৰণত কেতিয়াও প্ৰশাসনক এই মুহূৰ্তত একো ক'বও নোৱাৰোঁ নিৰ্দেশো দিব নোৱাৰোঁ ইলেকশ্যন কমিশ্যনৰ যিসমূহ নীতি নিয়ম আছে সেই নীতি নিয়মমতে চলিব আৰু আমাৰ দল আমাৰ কাৰ্যকৰ্তা আমাৰ সমৰ্থকসকলে প্ৰশাসনৰ নিৰ্বাচন আয়োগৰ নীতি নিয়ম অনুসৰিয়ে আমি